নমস্কাৰ। জয় জয়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শদিয়া মহাবিদ্যালয় গোটৰ তৰফৰ পৰা আমাৰ এই সভাখন সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে যিসকলে আমাক পূৰ্ণ সঁহাৰি আগবঢ়ালে তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে অনাগত দিনবোৰত শদিয়া মহাবিদ্যালয়ত এখন পূৰ্ণাংগ শদিয়া মহাবিদ্যালয় গোট গঠন কৰাৰ উদ্দেশ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজি সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছে। তাৰ বাবে যাতে শৈক্ষিক মানসিক আৰু বৌদ্ধিক দিশত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰাৰ উদ্দেশ্যে আৰু অনাগত দিনবোৰত শদিয়া মহাবিদ্যালয়ৰ লগতে সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকল যাতে আগবাঢ়ি আহিব পাৰে তাৰ উদ্দেশ্যে আগত লক্ষ্য ৰাখি আমি এই সাধাৰণ সভাখন অনুষ্ঠিত কৰিছোঁ। আশা ৰাখিছোঁ সকলোৱে আমাক সহায় কৰিব, সকলোৱে আমাক পূৰ্ণ সঁহাৰি আগবঢ়াব। এই চেগতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ। আমাৰ মাজত আজি সাধাৰণ সভাত উপস্থিত আছে কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক শ্ৰীযুত সুৰজিৎ মৰাণ ডাঙৰীয়া। তেওঁলোকলৈও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অহা জানুৱাৰী মাহত আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ এখন ২০তম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হ'ব। এই চেগতে সকলোকে মই সেই অধিৱেশনখনিলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। জয় আই অসম।